Dear students, today we are going to discuss a very important topic. What is a subject? What do you mean by subject? Subject বললে তুমি কি বুঝা বা subject কাক বলে? In a traditional way of teaching and learning, আমাৰ যেটো পৰম্পৰাগত শিক্ষণ আৰু শিক্ষণ প্ৰণালী সেইমতে আমি পাই আহিছোঁ যে সাবজেক্ট মানে হৈছে কৰ্তা বাক্যত থকা কৰ্তাজনক সাবজেক্ট বুলি কোৱা অৰ্থাৎ যোনে কামটো কৰে ইংলিছত কি বুলি কয় ডুৱাৰ হু ডাজ দ্য ৱাৰ্ক কিন্তু এনে কিছুমান বাক্য আছে যিবিলাকত সাধাৰণতে কৰ্তাৰ কথা উল্লেখ নাথাকে কোনে কামটো কৰিছে সেই কথাটো উল্লেখ নাথাকে তেতিয়াও কিন্তু বাক্যটিত সাবজেক্ট থাকে তেন্তে সাবজেক্টৰ প্ৰকৃত ডেফিনেশ্যনটো কি হ'ব ইয়াৰ সংজ্ঞাটো কি হ'ব আমি সেই বিষয়ে আজি আলোচনা কৰিম আমি ডেফিনেশ্যনলৈ যোৱাৰ আগতে তিনিটা কথা জানি থওঁ সাবজেক্টৰ অসমীয়া তিনিটা অৰ্থ যিকেইটা অৰ্থ আমি সাবজেক্টৰ ডেফিনেশ্যনটো জনাত সহায়ক হ'ব সাবজেক্ট মানে হৈছে আমি ইতিমধ্যে পালোঁ কৰ্তা যোনে কামটো কৰে ডুৱাৰ আৰু সাবজেক্ট মানে আমি লেভেলত লিখোঁ কি লিখোঁ সাবজেক্ট গণিত বিজ্ঞান ইংৰাজী তাৰমানে কি সাবজেক্ট মানে বিষয় আৰু সাবজেক্ট মানে তোমালোকে সৰু ক্লাছত পাই আহিছা যে সাবজেক্ট এণ্ড প্ৰেডিকেট এইটো পাইছা তোমালোকে সাবজেক্ট মানে উদ্দেশ্য আৰু প্ৰেডিকেট মানে বিধেয় অৰ্থাৎ সাবজেক্টৰ আন এটা মিনিং কি পালোঁ আমি উদ্দেশ্য তিনিটা অৰ্থ সাবজেক্ট মানে কৰ্তা সাবজেক্ট মানে বিষয় আৰু সাবজেক্ট মানে উদ্দেশ্য এতিয়া আমি সংজ্ঞালৈ আহিছোঁ ইয়াত আমি লিখিছোঁ সাবজেক্ট কাক বোলে বাক্যত থকা কৰ্তাজনক সাবজেক্ট বুলি কোৱা হয় অৰ্থাৎ যোনে কামটো কৰে ডুৱাৰ এ সাবজেক্ট ইজ দ্য ডুৱাৰ ইন দ্য চেণ্টেন্স কিন্তু বাক্যত কৰ্তাৰ কথা উল্লেখ নাথাকিলে বাক্যটিত মূলতঃ কোনটো শব্দৰ বিষয়ে কোৱা হৈছে বা কাক উদ্দেশ্যি বাক্যটো সৃষ্টি হৈছে সেইটো চালে সাবজেক্টটো ওলাই পৰে অৰ্থাৎ যদি বাক্যত কৰ্তাটো নাথাকে ডুৱাৰ নাথাকে তেতিয়া আমি কি চাম বাক্যটিত কোনটো শব্দৰ বিষয়ে মূলতঃ আলোচনা কৰা হৈছে বা কোনটো শব্দক উদ্দেশ্যি বা কাক উদ্দেশ্যি বাক্যটো সৃষ্টি হৈছে তেতিয়া আমাৰ কি সাবজেক্টটো ওলাই পৰিব ইংলিছত ক'লে এনেকুৱা হ'ব এ সাবজেক্ট ইজ দ্য পাৰ্চন অৰ থিং about whom the sentence is made এতিয়া আমি উদাহৰণ চালে গোটেইকেইটা বস্তু আমাৰ জল পট হৈ পৰিব স্পষ্ট হৈ পৰিব আমি উদাহৰণ দিছোঁ ইয়াত প্ৰথমটো তেওঁ কামটো কৰে ইংলিছত হ'ব হি ডাজ দ্য ৱাৰ্ক ইয়াত আমাৰ কৰ্তা আছেনে নাই বাক্যত প্ৰথম চাবলৈ আমি কি কৰ্তা ছাবজেক্টত কৰ্তা নিশ্চয় ইয়াত আছে কোনে কামটো কৰে তেওঁ অৰ্থাৎ হি ইংলিছত হি ডাজ দ্য ৱাৰ্ক তেওঁ কামটো কৰে গতিকে তেওঁ শব্দটো বা হিটো কি হ'ব ছাবজেক্ট ইয়াত কৰ্তা চালোঁ আমি আন তিনিওটাৰে চাব পাৰি কৰ্তাৰে চালোঁ আৰু বিষয়েৰেও চালেও হয় আৰু উদ্দেশ্যৰে চালেও আমি সেই ছাবজেক্টটো উলিয়াব পাৰোঁ এটা কৰ্তাৰে চালোঁ আমি দ্বিতীয়তে চাম বিষয় ইয়াত কেইটা শব্দ আছে হি এটা শব্দ ডাজ এটা শব্দ দাত এটা শব্দ আৰু ৱাৰ্ক এটা শব্দ মুঠতে ইয়াত চাৰিটা শব্দ আছে ইয়াত কোনটো শব্দৰ বিষয়ে আলোচনা কৰা হৈছে বাক্যটিত মূলতঃ সেইটো হৈছে হি কিয় ইয়াত কিছুমানে হয়তো ক'ব কি দ্য ৱাৰ্ক কামটোৰ বিষয়ে ইয়াত কোৱা আছে আচলতে কামটোৰ বিষয়ে ইয়াত কোৱা হোৱা নাই কাৰণ তেওঁ শব্দটিৰ বিষয়েহে কোৱা হৈছে তেওঁ কি কৰে তেতিয়া আমি কৈছোঁ তেওঁ কামটো কৰে বা তেওঁক উদ্দেশ্যি বাক্যটো সৃষ্টি হৈছে তেওঁ কি কৰে বোলে তেওঁ কামটি কৰে তেওঁটো কি হ'ব ছাবজেক্ট তাৰমানে তেওঁক উদ্দেশ্যি বাক্যটি মানে সৃষ্টি হৈছে তেওঁ কি কৰে বুলি কওঁতে আমাৰ কি হৈছে বোলে কামটো কৰে তেওঁৰ বিষয়ে কৈছে বা তেওঁক উদ্দেশ্যি বাক্যটো সৃষ্টি হৈছে গতিকে কি হ'ব ইয়াত হিটো ছাবজেক্ট ঠিক তেনেদৰে দ্বিতীয়টি উদাহৰণ আমি চাইছোঁ তাই এজনী ভাল ছোৱালী চি ইজ এ গুড গাৰ্ল এতিয়া কথাটো হ'ল ইয়াত কৰ্তা আছে নেকি কিবা কাম কৰা বা কিবা এনেকুৱা কৰ্তাৰ কথা উল্লেখ আছে নেকি ইয়াত নিশ্চয় নাই ইয়াত কি কৈছে চি ইজ আ গুড গাৰ্ল ইয়াত আমি কি চাম তেতিয়াহ'লে যদি বাক্যত কৰ্তাৰ কথা উল্লেখ নাথাকে
তেতিয়া ছাবজেক্ট উলিয়াবলৈ হ'লে যিহেতু ছাবজেক্ট ইজ মেণ্ডেটৰী ইন আ চেণ্টেন্স, যিহেতু ছাবজেক্টটো আমি দিবই লাগিব কম্পালচৰি, গতিকে আমি কি চাম? বিষয়। ইয়াত কোনটো শব্দৰ বিষয়ে কোৱা হৈছে? বহুতে হয়তো ইয়াত ক'ব ছোৱালীজনীৰ বিষয়ে কোৱা হৈছে বা গাৰ্ল শব্দটিৰ বিষয়ে কোৱা হৈছে, কিন্তু আচলতে সেইটো নহয়। ইয়াত তাই শব্দটিৰ বিষয়ে কোৱা হৈছে। তাই কি বুলি কওঁতেহে আহিছে মানে কি, তাই এজনী ভাল ছোৱালী, বা তাইক উদ্দেশ্যি বাক্যটো সৃষ্টি হৈছে। তাই কি বোলে? তাই এজনী ভাল ছোৱালী। গতিকে কি হ'ব? চিটো ইয়াত ছাবজেক্ট হ'ব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী পেজলৈ। আমাক সাধাৰণতে কোৱা হয় যে যিবিলাকত মানে ছাবজেক্টৰ আমি ছাবজেক্ট বিচাৰি নাপাওঁ তাত আমি কি ধৰোঁ? ইট ধৰি লওঁ। কিন্তু তাতকৈ এটা সহজ পদ্ধতি হৈছে যে আমি কিছুমান মানে আমাৰ এটা কিছুমান বস্তু আছে যে যিবিলাক আমি চালে গম পাওঁ যে এইটো আমি ইয়াত ইট ব্যৱহাৰ কৰিম। কেনেকুৱা? আমি ইয়াত দিছোঁ দিন, মাহ, বছৰ, সময়, বতৰ বা প্ৰাকৃতিক পৰিঘটনা বুজাবলৈ ইট ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়। যদি দিন বুজায়, মাহ বুজায়, বছৰ বুজায়, সময় বুজায়, বতৰ বা প্ৰাকৃতিক পৰিঘটনা বুজায়, তেতিয়া আমি কি দিম? আমি ছাবজেক্ট ইট। ইট শব্দটি বাক্যত ছাবজেক্ট হিচাপে কেনেকৈ ব্যৱহাৰ কৰা হয় তাক গঠন অনুযায়ী তলত দাঙি ধৰা হ'ল। ইয়াত আমি ফৰ্মটো দিছোঁ ইট ইজ। যদি আমাক ছাবজেক্টটো মানে যদি আমাক বাক্যটি চিম্পল প্ৰেজেণ্টৰ হয় তেতিয়া আমি কি দিম? ইট ইজ। আৰু পাষ্ট টেন্সৰ হ'লে, চিম্পল পাষ্ট টেন্সৰ হ'লে ইট ৱাজ। প্লাছ ডে মানে কি? দিন। দিন বুজালে আমি কি দিম? ইট ইজ বা ইট ৱাজ ছাবজেক্ট। ছাবজেক্ট হিচাপে আমি কি দিম? ইট। তাৰ লগত যদি চিম্পল প্ৰেজেণ্ট হয় ইজ, আৰু পাষ্ট টেন্স হ'লে ৱাজ। তাৰপিছত অব্লিক মান্থ যদি মাহ বুজায়, অব্লিক ইয়াৰ যদি বছৰ বুজায়, অব্লিক টাইম যদি সময় বুজায়, অব্লিক ৱেডাৰ যদি বতৰ বুজায়, অব্লিক নেচাৰেল ইভেণ্ট যদি প্ৰাকৃতিক পৰিঘটনা বুজায়, তেতিয়া আমি কি দিম? ইট ইজ বা ইট ৱাজ। এতিয়া ফৰ ইনষ্টেঞ্চ আমি উদাহৰণলৈ চাওঁ। উদাহৰণকেইটা কি দিছোঁ? আজি টিকা ফটা ৰ'দ। ইয়াত কি কৈছে? এইটো আজিৰ দিনটোৰ বিষয়ে কৈছে, ডে, বা ৱেডাৰ বতৰৰ বিষয়ে কৈছে। আমি কি দিম? গতিকে চিম্পল প্ৰেজেণ্টৰ বাক্য বৰ্তমান কৈছে, গতিকে কি দিম আমি? ইট। ইটোৰ লগত কি আহিব? ইজ। ইট ইজ স্কৰ্চিং হট টুডে। দ্বিতীয়টি উদাহৰণ, এইটো জানুৱাৰীৰ মাহ আছিল। ইয়াত কি কৈছে? আছিল বুলি কৈছে। এইটো চিম্পল পাষ্টৰ বাক্য। আৰু কি কৈছে? ইয়াত মাহৰ কথা কৈছে, গতিকে আমি কি দিম? ছাবজেক্ট ইট। আৰু চিম্পল পাষ্ট কাৰণে কি দিম? ৱাজ। ইট ৱাজ দ্য মান্থ অফ জানুৱাৰী। তাৰপিছত 5:15 গৈছে, এইটো সময় বুজাইছে। সময় বুজালে আমি কি কৰিম? ইয়াত চিম্পল প্ৰেজেণ্টৰ বাক্য আমি ইট দিম ছাবজেক্ট, আৰু ইয়াত আমি বিভাৰ্ব কি লৈছোঁ? ইজ। যিহেতু চিম্পল প্ৰেজেণ্টৰ বাক্য। ইট ইজ 5:15। ইট ইজ 5:15। বৰষুণ দিছে, এইটো হৈছে আমাক ৱেডাৰ বা নেচাৰেল ইভেণ্ট, বতৰ বা প্ৰাকৃতিক পৰিঘটনা। গতিকে চিম্পল প্ৰেজেণ্টৰ বাক্য আমি কি দিম? ইট। ইয়াত মেইন ভাৰ্ব আছে, গতিকে কি হ'ব? ইটটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াত এজ যোগ হ'ব। ইট ৰেইনছ। বৰষুণ দিছে। তাৰপিছত আমি আহোঁ পৰৱৰ্তী পৃষ্ঠালৈ। ইণ্ট্ৰডাক্টৰী ডিয়াৰ। ইয়াত আমি লিখিছোঁ ইণ্ট্ৰডাক্টৰী ডিয়াৰ বুলি। কিয়? ডিয়াৰটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'লে কি কৰে? বাক্যটি আমাক সাধাৰণতে পৰিচয় কৰাই দিয়ে, আৰম্ভণিতে বহে। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? ইণ্ট্ৰডাক্টৰী ডিয়াৰ। কোনোবা ঠাইত বা ক'ৰবাত কিবা বস্তু থকা বুজালে ছিংগুলাৰ নাম্বাৰ অৰ্থাৎ একবচনৰ লগত বাক্যৰ আৰম্ভণিতে যদি এই বাক্যটি চিম্পল প্ৰেজেণ্ট হয় তেতিয়া ডিয়াৰ ইজ, আৰু চিম্পল পাষ্ট হ'লে ডিয়াৰ ৱাজ। আৰু প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰত বা প্লুৰেল নাম্বাৰৰ লগত আৰম্ভণিতে আমাৰ চিম্পল প্ৰেজেণ্টৰ বাক্য হ'লে, প্লুৰেল মানে কি? আমাৰ বহু বচন। আৰম্ভণিতে কি হ'ব? ডিয়াৰ আৰ চিম্পল প্ৰেজেণ্টত, আৰু চিম্পল পাষ্টত হ'ব ডিয়াৰ ৱেৰ। বাক্যৰ আৰম্ভণিতে বহিব। এতিয়া আমি উদাহৰণলৈ যোৱাৰ আগতে এটা বস্তু আমি কৈ লওঁ। সাধাৰণতে কাৰোবাৰ তাত বা ব্যক্তিগত কিবা বস্তু থকা বুজালে, কাৰোবাৰ তাত তেওঁৰ আছে, মোৰ আছে, সিহঁতৰ আছে, তেতিয়া আমাক কি লাগিব? হেভ। চিম্পল প্ৰেজেণ্টত হেভ নাইবা হেজ, আৰু পাষ্ট টেন্সত চিম্পল পাষ্টত হেড। যেনেকুৱা তেওঁৰ এখন গাড়ী আছে, ব্যক্তিগত বস্তু তেওঁৰ আছে, হি হেজ এ কাৰ। সিহঁতৰ এটা ধান বন্দা মেচিন আছে, ব্যক্তিগত বস্তু, কি হ'ব? দে হেভ এ ৰাইচ গ্ৰাইণ্ডিং মেচিন। বা আমি কি? ব্যক্তিগত
বস্তুৰ কথা ক'লোঁ কি হ্যাভ বা হ্যাজ হবাৰ পাষ্ট টেন্সত হ'লে কি হ'ব তেখেতৰ দুজনী ঘৈণী আছিল হি হ্যাড এটা কি হ'ব হ্যাড হ'ব ব্যক্তিগত বস্তু কাৰোবাৰ কিবা আছিল পাষ্ট টেন্সত হি হ্যাড 2 wives কিন্তু কোনোবা ঠাইত বা ক'ৰবাত কিবা বস্তু থকা বুজালে আমাক ডিয়াৰ ইজ বা ৱাজ আৰু প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰত ডিয়াৰ আৰ বা ডিয়াৰ উৱেৰ ব্যৱহাৰ কৰা হয় এতিয়া উদাহৰণ কেতিয়ালৈ আহিছোঁ আমি আমাৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয় আছে কোনোবা ঠাইত কিবা থকা বুজাইছে আমাৰ গাঁৱত আছে কোনোবা ঠাইত কিবা থকা বুজালে এইটো চিম্পল প্ৰেজেণ্টৰ বাক্য গতিকে কি হ'ব ডিয়াৰ ইজ এখন আছে ছিংগুলাৰ নাম্বাৰ ডিয়াৰ ইজ কি আছে এ প্ৰাইভেট স্কুল ইন আৱাৰ ভিলেজ ঠিক তেনেদৰে আমাৰ পৰিয়ালত 4জন সদস্য আছে ইয়াত কি কৈছে ক'ৰবাত কিবা থকা বুজাইছে বা কোনোবা ঠাইত কিবা থকা বুজাইছে ইয়াত আমাৰ পৰিয়ালত 4জন সদস্য থকা কথা কৈছে গতিকে কি হ'ব 4জন আছে বহু বচন প্লুৰেল নাম্বাৰ ডিয়াৰ আৰ কি আছে 4 মেম্বাৰ্ছ ইন আৱাৰ ফেমিলি সিহঁতৰ ঘৰত এটা ঘোঁৰা আছিল ইয়াত আছিল বুলি কৈছে এইটো চিম্পল পাষ্ট টেন্স কোনোবা ঠাইত কিবা আছিল বা ক'ৰবাত কিবা আছিল সিহঁতৰ ঘৰত আছিল গতিকে কি হ'ব চিম্পল পাষ্ট টেন্সত এটা বস্তু বুজাইছে ছিংগুলাৰ নাম্বাৰ ডিয়াৰ ৱাজ কি আছিল এ হৰ্চ ইন দেয়াৰ হাউচ কোঠালটোৰ ভিতৰত 2জন মানুহ আছিল ইয়াত আমাক চিম্পল পাষ্ট টেন্সৰ কথা কৈছে আছিল বুলি কৈছে আৰু ইয়াত 2জন মানুহৰ কথা কৈছে গতিকে এইটো কি প্লুৰেল নাম্বাৰ ইয়াৰ আৰম্ভণিতে কি হ'ব ডিয়াৰ ৱেৰ এতিয়া কি আছে ইয়াত এটা বাক্যত ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন এই তিনিওটা পাৰ্চনৰে যদি ছাবজেক্ট থাকে তিনিওটা যদি পাৰ্চনে থাকে ছাবজেক্ট হিচাপে ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন বা থাৰ্ড পাৰ্চন তেতিয়া আমি এটা গঠন তলত দিয়া ক্ৰম অনুযায়ী আমি সজাম ক্ৰমটো হৈছিল আমাৰ ছেকেণ্ড পাৰ্চন প্লাছ থাৰ্ড পাৰ্চন বা প্লাছ ফাৰ্ষ্ট পাৰ্চন প্ৰথমে ছেকেণ্ড পাৰ্চন দিম দ্বিতীয়তে থাৰ্ড পাৰ্চন আৰু তৃতীয়তে ফাৰ্ষ্ট পাৰ্চন দিম আমি প্ৰশ্নলৈ আহিছোঁ এতিয়া এটা প্ৰশ্ন আমি দিছোঁ হি ইউ এণ্ড আই আৰ ফ্ৰেণ্ডছ ইয়াত 3টা ছাবজেক্ট আছে সেই 3টা হ'ল হি এটা ছাবজেক্ট ইউ এটা ছাবজেক্ট আই এটা ছাবজেক্ট ইয়াত হিটো হৈছে থাৰ্ড পাৰ্চন ইউটো হৈছে ছেকেণ্ড পাৰ্চন আৰু আইটো হৈছে ফাৰ্ষ্ট পাৰ্চন গতিকে আমাৰ তিনিওটা পাৰ্চনৰে ইয়াত ছাবজেক্ট আছে আমি ওপৰৰ যিটো গঠন দিছিলোঁ ছেকেণ্ড পাৰ্চন প্লাছ থাৰ্ড পাৰ্চন প্লাছ ফাৰ্ষ্ট পাৰ্চন এইমতে আমি বহুৱাম আমাৰ ছেকেণ্ড পাৰ্চন কি আছে প্ৰথমতে ছেকেণ্ড পাৰ্চন বহুৱাব লাগিব ছেকেণ্ড পাৰ্চন আছে ইউ তাৰপিছত আমাক থাৰ্ড পাৰ্চন লাগিব হি আৰু শেষত ফাৰ্ষ্ট পাৰ্চন এণ্ড আইটো হৈছে ফাৰ্ষ্ট পাৰ্চন গতিকে আনচাৰটো হ'ব ইউ হি এণ্ড আই আৰ ফ্ৰেণ্ডছ ইয়াত বহু বচনৰ কাৰণে আমি কি দিছোঁ চিম্পল প্ৰেজেণ্টৰ বাক্য আৰ তাৰপিছত আমি দ্বিতীয়টি উদাহৰণ আই এণ্ড হি হেভ ষ্টাডিড টুগেডাৰ ইয়াত আমাৰ 2টা পাৰ্চন আছে আই এটা ছাবজেক্ট আৰু হি এটা ছাবজেক্ট আইটো হৈছে ফাৰ্ষ্ট পাৰ্চন হিটো হৈছে থাৰ্ড পাৰ্চন এইটো আছে আমাক প্ৰেজেণ্ট পাৰফেক্টত গতিকে আমি কি কৰিম আমাৰ গঠনটো কি আছিল ছেকেণ্ড পাৰ্চন প্লাছ থাৰ্ড পাৰ্চন প্লাছ ফাৰ্ষ্ট পাৰ্চন আমাক ইয়াত চাম আমি কি ছেকেণ্ড পাৰ্চন আমাৰ ইয়াত নাই গতিকে আমি কি দিম ইয়াৰ পিছত কি আহে থাৰ্ড পাৰ্চন হ'ব হি এণ্ড আৰু ফাৰ্ষ্ট পাৰ্চন শেষত আই হি এণ্ড আই হেভ ষ্টাডিড টুগেডাৰ ইয়াত হেভ কিয় হৈছে যিহেতু আমাক এইটো প্লুৰেল নাম্বাৰ তাৰপিছত আহিছোঁ আমি শেষলৈ আমি এনেকুৱা ভিডিঅ' শিক্ষামূলক বিশেষকৈ ইংৰাজীৰ ক্ষেত্ৰত আৰু দিবলৈ আগন্তুক সময়ত যত্ন কৰিম আপোনালোকৰ অনুপ্ৰেৰণা আৰু বিশেষকৈ ষ্টুডেণ্টখিনিক কৈছোঁ তোমালোকৰ অনুপ্ৰেৰণাই এই চেনেলটোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু যদি ভাল পাইছে এনেকুৱা ধৰণৰ মানে ভিডিঅ' পাবলৈ যদি আৰু আগন্তুক সময়ত বিচাৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখিলোঁ ধন্যবাদ থেংক ইউ ফৰ ইউৰ প্ৰেচাছ টাইম বাই বাই